গাইজ এই মুহূৰ্তত মই জাহাজ ঘাটত গৈ আছোঁ। তেজপুৰত আজি দুৰ্গা পূজা দশমী বিজয় দশমীত যিহেতুকে দুৰ্গা মাক আজি বিসৰ্জন দিব। এই দাদাৰ লগত মই আপোনাৰ জাহাজ ঘাটত গৈছোঁ। দাদা দুৰ্গা পূজা কেনেকুৱা লাগিল? ভালে গৈছে হা হা ভালে গৈছে। বঢ়িয়া। আমি এতিয়া যাই আছোঁ জাহাজ ঘাটলৈ। দাদা যিহেতু আমাৰ তেজপুৰৰ বাসিন্দা, তেজপুৰৰ কথা অকণমান ক'ব। আপুনি দুৰ্গা পূজা আপুনি যেতিয়া সৰু হৈ আছিলে তেতিয়া আৰু এতিয়া দুৰ্গা পূজাৰ পাৰ্থক্য আছে, কেনেকুৱা পাৰ্থক্য আছে কওকচোন? আগত পূজাত মানে মানুহ খোজকাঢ়ি ফুৰিছিলে, আজিকালি মানুহ চব গাড়ী চাড়ী লৈ ফুৰে। মানে একেলগে ফুৰিছে, ভাল লাগে। আজিকালি গাড়ী ইমানেই হৈ গৈছে, নো এণ্ট্ৰি দিছে। আমি যাব পাৰিম চকীয়া বাহন না, আমি গুচি যাম তালৈকে। দেৱী মাক কেনেকৈ বিসৰ্জন কৰে, দেৱী মাক আপোনাৰ বিসৰ্জন দিয়াৰ কেনেকুৱা আমাৰ মনটো বেয়া লাগে। দেৱী আহিল আকৌ গ'ল, বছৰে বছৰে আহিব লাগিব। গতিকে আজি খুব এটা ফূৰ্তিও লাগে, বেয়াও লাগে। হয়নে নহয়? আজিৰ মুহূৰ্তত এটা বেলেগ চিন্তিত মুহূৰ্ত। গতিকে আমি দেৱী মাক বিসৰ্জন দিয়া ঘাট গণেশ ঘাট, ঐতিহ্যমূলক গণেশ ঘাট, জাহাজ ঘাট দেৱী বিসৰ্জন দিব। গতিকে দেৱী মাক বিসৰ্জন দিয়া কেনেকৈ দিয়ে আপোনাক দৃশ্যবিলাক দেখুৱাই। ইয়াতে আজি দেৱী মাক বিসৰ্জন দিব। এটি হ'ল আপোনাৰ তেজপুৰৰ জাহাজ ঘাট। ইয়াত মানুহবিলাক ৰৈ আছে একেলগে, ধুনীয়াকৈ সুন্দৰকৈ সজাইছে। ইয়াত তেজপুৰৰ জাহাজ ঘাট, ব্ৰহ্মপুত্ৰ নদীত ধুনীয়াকৈ সজাইছে। তেজপুৰ এইটো বহুত পুৰণা জাহাজ ঘাট হয়। ইয়াতে দেৱী মাক আজি বিসৰ্জন দিব। অকণমান আগুৱাই গৈ আছোঁ। ইয়াত ফায়াৰ ছাৰ্ভিচ, তাৰপিছত আপোনাৰ যিখিনি গৃহৰক্ষা বাহিনী, বেটেলিয়ন চব একদম সষ্ট হৈ আছে। গতিকে ইয়াত ধুনীয়াকৈ একো যে ইয়াত দুৰ্ঘটনা নঘটক তাৰ বাবে প্ৰস্তুতি হৈ আছে। গতিকে অকণমান আগলৈ গৈ আছোঁ। ইয়াত আমাৰ সাংবাদিক বন্ধুবিলাক আছে। ইয়াত আমি লগ পাওঁ মনোজ বৰাক সুধিম দুআষাৰ। মনোজ বৰাইনো কি কয়, অকণমান ভিতৰলৈকে সোমাই যাওঁ। ইয়াত মানুহখিনি বহি আছে, গতিকে অকণমান ভিতৰলৈকে গৈ আছোঁ গাইজ। গতিকে ভিতৰত যাই পেলাই মনোজ বৰাক সুধিম, মনোজ বৰাইনো কি কয়। মনোজ দা কিবা এটা ক, গুৱাহাটী পঠাই দিব লাগিব। বিজয়া দশমী অল অফ ইউ, শুভেচ্ছা থাকিলে বিজয়া দশমী সকলোকে নমস্কাৰ। অকণমান আগবাঢ়ি যাওঁ। আহি আছে বাঘ আদৰি আহি আছে ঘাটলৈ। বাঘ অকণমান দেখোন, বাঘ অকণমান দেখোন চেষ্টা কৰিছোঁ, সকলোকে গৈ আছোঁ। ধুনীয়াকৈ মানুহবোৰ আহি আছে। মা দুৰ্গা মাক শ্ৰীবাৰৰ কাৰণে ভালকৈ চাবলৈ ভোগ কৰিছোঁ, সেইটোৱে দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। গাড়ীৰ ভিতৰত গাড়ী ধুনীয়াকৈ মাক আনিছে, মাক পিছতো চাই দুৰ্গা মাক বিসৰ্জন দিবলৈ ব্ৰহ্মপুত্ৰ নদীত জাহাজ ঘাট। দেৱী মাক বিসৰ্জন দিয়া চাই আহিলোঁ, দৃশ্য ল'লোঁ। গতিকে এতিয়া আহি আছোঁ বালিৰাম দাসৰ ঘৰলৈ। তেখেতে অসুস্থ, আমাৰ ছাৰৰ ঘৰতে আছিলে ইমান বছৰ। তেখেতে ছাৰৰ বন্ধু হৈ তেখেতৰ ঘৰত যাম, অকণমান জেলেপি লৈ আহিছোঁ। বেয়াও লাগিছে তেখেতলৈকে। গতিকে সকলো দৰ্শকক দুৰ্গা পূজাৰ আজি দশমীৰ ব্যস্ত থাকিলে আৰু ভিডিঅ'ত লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। নমস্কাৰ।